নমস্কাৰ সকল জুনমণি ব্লগছ #ফুড ব্লগছ আৰু ভিডিঅ'টো এইমাত্ৰ গৰম গৰমকৈ বনাই ৰাখিছোঁ এতিয়া ওলাইছোঁ গুৱাহাটীলৈ নহয় দেই কলতললৈহে ওলাইছোঁ চাই থাককচোন আপোনালোকে কলতললৈনো কিয় যাওঁ আৰু এইপিনে দেখিছেনে মিটখন এইপিনে মিটখন লৈ লৈছোঁ মানে মানুহ কাটিবলৈ নাযাওঁ দেই গছ পুলিহে কাটিবলৈ যাওঁ কিনো গছ কাটিবলৈ যাওঁ আপোনালোকে মোৰ ভিডিঅ'টোত ভালকৈ মন দি চাই থাকক মানে গৰম গৰমকৈ কাটিবলৈ ওলাইছোঁ সেয়া গৈছোঁ দেখিছেই নহয় আপোনালোকে নিশ্চয় দেখি বুজিছেই চাগে কিনো কাটিবলৈ গৈছোঁ আৰু সেইয়া দেখিছে নহয় হাতী দানা সেয়া তিনিটা ইমান ধুনীয়াকৈ ওলাই আছিলে আৰু তাতে গৈ দেখিলোঁ বোলে কলগছ এজোপাত একদম কলডিল এটা লাগি আছে আৰু সেই গতিকে মই বোলো কলগছজোপাকে গিৰাই দিয়া যায় কলডিল পাৰিবলৈ গৈ গছজোপাকে কাটিবলৈ কাক দেখিছে বাৰু মোৰ নিচিনা এয়া ময়ে প্ৰথম নেকি সেয়া এনেও বোলো ভীমকল নাখাওঁ দে বোলো গছজোপাকে কাটি পেলাওঁ আৰু বেলেগ গছ কাটিবলৈ দিলে আকৌ হাগি মুটি ল'ব লাগিব কলগছ বুলিহে এনেকৈ ঘপিয়াই আছোঁ अच्छा बात नहीं है উপায় নাই গছজোপা নেকাটিলেও উপায় নাই সেই গতিকে গছজোপা গিৰাই দিয়াটোৱে মোৰ কাৰণে ভাল হ'ব বোলো ইয়া কাটি কাটি অৱশেষত গিৰি গ'ল গছজোপা এইপিনে ৰাস্তাটো ব্লক হৈ গ'ল আৰু ইয়াৰ বাৰীৰ ভিতৰত পৰি গ'ল গছজোপা দেখিছে নহয় এই ভিতৰত আপোনালোকৰ সোমাবলৈ কোনো সাহসেই নাই মানে দেখিছে নহয় চাৰি ৰাউণ্ড অকল মানে বিলঙনিয়ে হাবি মানে গোটেই সাপ জোক এই বাৰীখনত পুৰা মানে জংঘলে ভৰি আছে আৰু এইপিনে কলডিলটো পটাপট ল'বলৈ গৈ মই বাৰীৰ ভিতৰত যেনি তেনি ভৰিকেইটা কপি কপি ইয়া কলডিলটো বিচাৰি আছোঁ ইয়া কলডিলটো ছিঙি পিনে সেয়া তলতহে সোমাই গ'লগৈ তাৰপিছত ধুমা ধুম মই ইয়া আৰু কলডিলটো উলিয়াই লৈ তাৰ পৰা পলোৱাহে কথা আৰু বজাৰলৈ আমি চব্জি কিনিবলৈ গ'লে কলডিল এটাৰ দাম সুধিলে মানে 50 টকা বুলি ক'লে মানে আমি ভাবোঁ ৱাও ইমান দাম কৰিছনে নহয় বেপাৰীসকলেহে জানে বা যিজনে বিক্ৰী কৰে তেওঁহে জানে কিমান কষ্টত যে কলৰ ডিল এটা পাৰি আনে সেই কথাটো আমি অনুভৱেই নকৰোঁ আৰু এইপিনে দেখিছে নহয় লগালগ পুলি এটা কাটি লৈছোঁ মানে আজি পচলাৰ চব্জি বনাম এইপিনে পুলিটো কাটি লৈ মানে ভাগৰি গৈছোঁগৈ আনি পিনে ইয়াত ডাইৰেক্ট টিউবৱেলত পেলাই দিলোঁ ইয়াত টিউবৱেলত পেলাই পিনে এতিয়া পানীৰে ভালদৰে মোহাৰি মোহাৰি ইয়াত ধুই ল'ব লাগিব কাৰণ বাৰীৰ পৰা কাটি আনিছোঁ জোকো লাগি আহিব পাৰে পোকো লাগি আহিব পাৰে আৰু ইয়াত যিকোনো বস্তু নোধোৱাকৈতো এনেও কোনেও নাখায় এইপিনে পচলাটো কাটি ল'বলৈ আৰম্ভ কৰি দিলোঁ আৰু আপোনালোকে পচলা কাটিলে এনেদৰে মোৰ নিচিনা কাটেনে মই সদায় এনেকৈ কাটোঁ এতিয়া কুটি বাছি ভাজি হৈ গ'ল আপোনালোকক মই ভাজি থাকোঁতে নেদেখুৱালোঁ ভাজিখিনি বনাই হৈ যোৱাৰ লগালগ এয়া গৰম গৰমকৈ ভাত একাহী বাঢ়ি ল'বলৈ আৰম্ভ কৰি দিলোঁ ইয়াত দেখিছে নহয় ভাত একাহী বাঢ়ি ল'লোঁ ইয়াৰ লগতে চাটনি এয়া মগু দালি নৰসিংহ ভেদাইলতা মিক্স কৰি এখন চাটনি বনাই ল'লোঁ আৰু খাই বৈ আজৰি হৈ এতিয়া বহি আছোঁ গৰম গৰমকৈ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে গৰম গৰমকৈ চাই থাকিব বুলি আগবঢ়াই ৰাখি দিলোঁ আৰু যিসকলে মোৰ ভিডিঅ'টোবোৰ নতুনকৈ চাই আছে তেওঁলোকে ফ'ল' কৰি দিব আৰু শেষলৈকে চোৱাৰ বাবে সকলোলৈ ধন্যবাদ।